ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো আৰু সকলোৰে মংগল কামনা কৰি আজি দশম শ্ৰেণীৰ অনুশীলনী 7.1 পাঠটি আলোচনা কৰিবলৈ লৈছো। ইতিমধ্যে আগৰ ভিডিঅ'টোত স্থানাংক জ্যামিতিৰ বিষয়ে কিছু ধাৰণা তোমালোকক দিয়া হ'ল। কিন্তু এই পাঠটিত আমি পোৱা আটাইতকৈ প্ৰয়োজনীয় সূত্ৰ যেটো দূৰত্ব সূত্ৰ, আমি দুটা বিন্দুৰ মাজৰ দূৰত্ব কেনেদৰে উলিয়াব লাগে সেই সূত্ৰ ব্যৱহাৰ কৰি বিভিন্ন সমস্যা আমি সমাধান কৰিম। যদি হে দুটা বিন্দু x আৰু y অক্ষৰ ওপৰত থাকে তেনেহলে আমি বিন্দুকেইটাৰ দূৰত্ব উলিয়াবলৈ সহজ। কিন্তু যদি অক্ষৰডালৰ ওপৰত নাথাকেও তেতিয়াও আমি পাইথাগোৰাছৰ সূত্ৰৰ সহায় লৈ যিকোনো বিন্দুৰ দূৰত্ব উলিয়াব পাৰো। ইতিমধ্যে মই ইয়াত দেখুৱাইছো, যদি আমি দুটা বিন্দুৰ এটা p বিন্দু তাৰ স্থানাংক যদি x1 আৰু y1 আৰু q বিন্দুটোৰ স্থানাংক যদি x2 আৰু y2 ধৰো, তাহলে সেই দুটা বিন্দুৰ মাজৰ যদি আমি দূৰত্ব উলিয়াবলৈ যাওঁ তেনেহলে আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি সেই দুটা বিন্দুৰ দূৰত্বৰ সূত্ৰটো আমি পাওঁ বৰ্গমূল x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ। আসলে দুটা বিন্দু বুলি কলে দুটা বিন্দুৰ প্ৰথমটো হলাই x স্থানাংক আৰু দ্বিতীয়টো হলাই y স্থানাংক। ঠিক তেনেদৰে দ্বিতীয় বিন্দুটোৰ প্ৰথমটো হলাই x স্থানাংক আৰু দ্বিতীয় বিন্দুটো আমি y স্থানাংক বুলি ধৰি আমি অংকবিলাক কৰি যাওঁ। এক্সাৰসাইজ 7.1 অনুশীলনী 7.1 প্ৰথম অংকটো আছিল তলৰ প্ৰতিযোৰ বিন্দুবোৰৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা। এটা বিন্দুৰ মাজৰ যেতিয়া দূৰত্ব নিৰ্ণয় কৰিবলৈ দিয়ে আৰু এই দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি আমি বিভিন্ন এই চেপ্টাৰত যিমান স্থানাংক জ্যামিতিৰ যিমান প্ৰবলেম আছে দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি ম্যাক্সিমাম প্ৰবলেম আমি সলভ কৰিব পাৰিম। এক নম্বৰ কুৱেশ্যনটোত আমাক দিয়া আছিল বিন্দুকেইটা 2, 3 আৰু 4, 1। এতিয়া আমি ইয়াৰ দূৰত্ব যদি উলিয়াবলগীয়া হয় এই বিন্দু দুটাৰ দূৰত্ব, আমি প্ৰথমতে কি কৰিব লাগিব, ইয়াত এই বিন্দু দুটাৰ পৰা x1 বিন্দু দুটাৰ পৰা প্ৰথম বিন্দুটোৰ যেটো দিয়া আছে সেই প্ৰথম বিন্দুটোৰ প্ৰথম স্থানাংকটো হ'ল x স্থানাংক আৰু x ৰ মান দুইটা থকাৰ কাৰণে আমি প্ৰথমটো x1 বুলি ধৰিছো আৰু দ্বিতীয় বিন্দুটোৰ প্ৰথম মানটো হ'ল x ৰ মানটো 4 আৰু দুইটা থকাৰ বাবে এটা x1 আৰু এটা x ধৰিছো। ঠিক তেনেদৰে y1 ভ্যালুটো হ'ব 3 আৰু y2 ৰ ভ্যালুটো হ'ব 1। প্ৰথমতে আমি বিন্দু দুটাৰ পৰা x1, x2, y1 আৰু y2 ৰ ভ্যালুটো আমি লিখি লম। তাত দিয়াই আছে প্ৰথম মানটো প্ৰথম বিন্দুটোৰ প্ৰথম স্থানাংকটো হ'ল x1, দ্বিতীয়টো হ'ল y1, দ্বিতীয় বিন্দুটোৰ প্ৰথমটোৰ মান হ'ল x2 আৰু দ্বিতীয়টো হ'ল y2। এতিয়া ইয়াৰ মাজত যদি আমি দূৰত্ব উলিয়াবলগীয়া হয় এই বিন্দু দুটাৰ মাজত, আমি এই দূৰত্ব সূত্ৰটো ব্যৱহাৰ কৰিলে অতি সহজতে দূৰত্ব আমি উলিয়াব পাৰিম। তাহলে আমি ইয়াত আমি ধৰি ললো x1, x2, y1, y2। এতিয়া আমি যদি ইয়াৰ দূৰত্ব উলিয়াও, নিৰ্ণয় দূৰত্ব যদি আমি উলিয়াও, প্ৰথমতে সূত্ৰটো আমি পাতি লওঁ x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ। এতিয়া যদি ইয়াত আমি মানবোৰ পাতি দিওঁ, x2 ৰ ভ্যালুটো আছিল 4 মাইনাস x1 ৰ ভ্যালুটো 2 প্লাস y2 ৰ ভ্যালুটো 1, y1 ৰ ভ্যালুটো আমি 3। যদি বহুৱাই আমি সৰল কৰো 4 - 2 = 2 হোল স্কয়াৰ প্লাস 1 - 3 1 - 2 হোল স্কয়াৰ। আমি যদি কৰি যাও 2 টো স্কয়াৰ কৰিলে 4 - 2 টো স্কয়াৰ কৰিলে 4 হ'ব। তেনেহলে আমি ইয়াত পাম √8
আৰু ৰুট অভাৰ 8টো 8টোৰ যদি আমি বৰ্গমূল উলিয়াওঁ তেনেহ'লে আমি ইয়াত উত্তৰটো পাম 2 ৰুট অভাৰ 2 আমি অতি সহজে এই দূৰত্ব ফৰ্মুলা ব্যৱহাৰ কৰি দুটা বিন্দুৰ দূৰত্ব উলিয়াব পাৰোঁ আৰু দুটা বিন্দুৰ দূৰত্ব উলিয়াব পৰা মানে আমি স্থানাংক জ্যামিতিৰ দশম শ্ৰেণীৰ যিমানবিলাক প্ৰব্লেম আছে সকলোবোৰেই ষ্টেপ বাই ষ্টেপ এই সূত্ৰটো ব্যৱহাৰ কৰি সুন্দৰভাৱে আমি সমাধান উলিয়াব পাৰোঁ গতিকে দূৰত্ব সূত্ৰটো অতি লাগতিয়াল সূত্ৰ আমি একেবাৰে সহজতে কৰিব পাৰোঁ মই আকৌ এবাৰ কৈ দিছোঁ দুটা বিন্দু যদি দিয়া থাকে তাত নিশ্চয় থাকিব x1 y1 x2 y2 x1 ৰ মানটো 2 y1 ৰ মানটো 3 x2 ৰ মানটো 4 y2 ৰ মানটো 1 এতিয়া দূৰত্ব উলিয়াবলৈ গ'লে আমি পোনছাতে এই সূত্ৰটো আমি পাতি ল'ম প্ৰথমতে সূত্ৰটোত মনত ৰাখিবলগীয়া কথা এইটোৱে x স্থানাংকৰ পাৰ্থক্য উলিয়াই তাক বৰ্গ কৰিম যোগ y স্থানাংকৰ পাৰ্থক্য উলিয়াই তাক বৰ্গ কৰি তাক যদি বৰ্গমূল উলিয়াওঁ তেতিয়াই দুটা বিন্দুৰ মাজৰ দূৰত্ব পোৱা যায় এতিয়া x স্থানাংকৰ মানটো যদি আমি পাৰ্থক্য উলিয়াওঁ 4 - 2 4 - 2 মান 2 ঠিক তেনেকে y স্থানাংকৰ যদি পাৰ্থক্য উলিয়াওঁ 1 - 3 = -2 -2 টো স্কয়াৰ কৰিলো 4 2 স্কয়াৰ কৰিলো 4 4 से 8 হ'ল 8ৰ বৰ্গমূল উলিয়াই আমি যেটো পালো হেতুৱে হ'ব সেই বিন্দুটোৰ দূৰত্বটো ঠিক তেনেদৰে আমি যদি আন এটা অংক কৰিবলৈ যাওঁ যদি ইয়াত 3 নম্বৰ অংকটো কোৱেশ্চন নম্বৰ 3 টো অলপ বেলেগ ধৰণে আছে তাত মানগিটা বিন্দুগিটা বেলেগ আছে তাত 3 নম্বৰ কুৱেশ্চনটোত আছিলে x1 ৰ মানটো 1 ৰ 3 টো যদি আমি কৰিবলৈ যাওঁ 1 ৰ 3 টোত x1 ৰ মানটো আছিলে a আৰু y1 ৰ মানটো আছিল b x2 ৰ মানটো আছিল -a y2 ৰ মানটো আছিল -b আগৰ দৰেই আমি যদি কৰো নিৰ্ণয় দূৰত্বৰ ফৰ্মুলাটো যদি আমি ইউজ কৰো x2 - x1 whole square plus y2 - y1 whole square eto x eto ইয়াত যদি আমি মানগিটা বহুৱাই দিওঁ x2 মানটো আছে -a মাজত আকৌ মাইনাস চিন আছে x1 ৰ ভ্যালুটো আছে a এটো প্ৰথম বন্ধনী দিলে হ'ব প্লাস দ্বিতীয়টোত আছে y2 ৰ ভ্যালুটো y2 ঠাইত -b এ মাইনাস চিন y1 ৰ ভ্যালুটো আকৌ আছে b যদি আমি এটো মাইনাসে কৰো মাইনাস টুৱাইছে পাম প্লাস -b আৰু -b কৰিলে -2b যদি হোল স্কয়াৰ কৰো ঋণাত্মক সংখ্যা আছিল বৰ্গ কৰিলে ধনাত্মক হ'ব 4a স্কয়াৰ এটো ঠিক তেনেদৰে ঋণাত্মক আছিল যদি বৰ্গ কৰো 4b স্কয়াৰ আমি যদি ইয়াৰ পৰা 4 টো কমন লওঁ তেনেহলে পাম a স্কয়াৰ প্লাস b স্কয়াৰ আৰু যদি বৰ্গমূল উলিয়াওঁ 4 বৰ্গমূল হ'ব 2 কিন্তু a স্কয়াৰ প্লাস b স্কয়াৰ আমি বৰ্গমূল উলিয়াব নোৱাৰো তাহলে বৰ্গমূল চিনটো ইয়াত থাকিব আৰু এটো হ'ব তাৰ উত্তৰ গতিকে দূৰত্বৰ ফৰ্মুলা ব্যৱহাৰ কৰি অতি সহজতে দুটা বিন্দুৰ আমি মাজৰ দূৰত্ব উলিয়াব পাৰো আৰু অতি সহজতে যদি এই দূৰত্ব ব্যৱহাৰ কৰি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি দূৰত্ব উলিয়াব পাৰো তেনেদৰে পিছৰ যিখিনি অংক আছে আমি সহজতে সলভ কৰিব পাৰিম আমি পৰৱৰ্তী ভিডিঅ'ত আৰু পিছৰ যিখিনি প্ৰবলেম আছে সেই প্ৰবলেমখিনি সলভ কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ